আছোঁ বৰ্তমান এতিয়া মাজুলী নিকিনিখোৱা গাঁও আৰু এই আছে মোৰ লগত অনুপম শইকীয়া আৰু আমাৰ এতিয়া 450 কিলোমিটাৰ ৰাইড কমপ্লিট হৈ গ'ল নে কি কোৱা আৰু আজি আমি গৈছোঁ এতিয়া মাজুলী সত্ৰসমূহ চামগৈ আজি মানে আৰু লগৰ দুটামান গুচি গ'ল আগত মই আৰু আগত মোৰ হ'ল দিয়া হেৰি গ'ল আগত প্ৰাঞ্জল আৰু আকাশ গ'ল কোনখন সত্ৰ দেখাওঁ আপোনালোকক ভিডিঅ'টো একদম শেষলৈকে চাই থাকক মাজুলীৰ পৰা যামগৈ মানে অহা কালিলৈ পৰহিলৈ যাবগৈ কাইলৈ এটা পূৰা ধামাকা খানা হ'ব একদম ধুনীয়া এটা জেগাত গৈ পেলাই পূৰা খানা ভিডিঅ' বনাব চেষ্টা কৰিব আৰু কি হয় নাজানো ফাৰ্ষ্ট এতিয়া আমি যাম এতিয়া তোমাৰ দক্ষিণপাট সত্ৰ তাৰপিছত যাম চামগুৰি সত্ৰ এতিয়া ব'লক আমি তাত গৈ আপোনালোকক লগ পাইছোঁ ব'লক ভাই চলোৱা আকৌ ষ্টাৰ্ট দিয়া ষ্টাৰ্ট এই মজা 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 গাইজ মানে আমি এতিয়া মানে ওলাই আহিছোঁ আৰু এতিয়া টাইমটো কিমান হৈছে বাৰু 12:58 মানে বাজিলে 1 বাজিলে আৰু আমি এতিয়া ফাৰ্ষ্ট কোনখন সত্ৰ চামগৈ আমি এতিয়া যাম দক্ষিণপাট সত্ৰ তাৰপিছত আমি যাম চামগুৰি সত্ৰলৈ তাৰপিছত আমি যাম আউনীআটী সত্ৰ তো গাইজ এতিয়া মই আহি পালোহি এইডোখৰ ঠাই আৰু দেখিছে এইফালে পূৰা ব্ৰিজখন বনাইছে এখন মাজুলী টু যোৰহাট এখন চক কাম চলি আছে পূৰা আৰু এইফালে এইটো খুটা এতিয়া ব'লক আমি আপোনালোকক গৈ পিনি দক্ষিণপাট সত্ৰত লগ পাইছোঁগৈ তো গাইজ এখন চক আহি পালোহি শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ এইফালে যাব লাগিব ন ব'লক গাইজ লগ পাইছোঁগৈ আৰু গৰমটো বহুত পৰিছে ন এই নহয় আমাৰ ফালে এইটো ঠাণ্ডা বুলি কয় গাইজ গৰম বুলি কয় গৰম বুলি কয় নি আমাৰ ফালে এইটো ঠাণ্ডা বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাই দিব তো গাইজ মই এতিয়া আহি পাই গ'লোহি দক্ষিণপাট সত্ৰ এইফালে চাওক এতিয়া ব'লক আমি ভিতৰত সোমাই যাওঁ মানে এইফালে প্ৰাঞ্জল আহি ৰখি আছেহি আৰু আহিছে আমাৰ লগত এই আকাশ আহিছে এইফালে অনুপমে পৰা ভিডিঅ' বনাইছে চেণ্ডেলটো খুলি লওঁ এই হাৱাই চেণ্ডেল পিন্ধি আহিছিলোঁ গাইছ এইযোৰ ব'লা আৰু এতিয়া মই সোমাই আহিলোঁ সত্ৰৰ ভিতৰত আৰু ভিতৰ ভাগ চাওক এইফালে লিখা আছে বিশেষ গোহাৰি জোতা চেণ্ডেল পিন্ধি আৰু গাড়ীৰ ভিতৰত প্ৰৱেশ নকৰিব মানে গাড়ীত উঠি সত্ৰৰ ভিতৰত প্ৰৱেশ নকৰিব আৰু এইফালে এটা পুখুৰী আৰু এইফালে এটা পুখুৰী আৰু এইটো কিবা মিউজিয়াম নেকি মিউজিয়াম নহয় চাগে কিবা আছে বাৰু দেখাইছোঁ আপোনালোকৰ এক ছেকেণ্ড প্ৰাঞ্জল এইটো কি হয় কি আছে মূৰ্তি আছে এইবিলাক চাওক গাইছ মূৰ্তি আছে ভিতৰত দেখিছে আপোনালোকে ভিতৰলৈ সোমাব নোৱাৰি নেকি এতিয়া নহ'ব মানে অনুপমে পৰা ভিডিঅ' বনাইছে আৰু আপোনাক কিমানখন সত্ৰ দেখাব পাৰোঁ ৰ'ব চাওক এতিয়া এখনত সোমাইছোঁ আৰু চামগৈ ৰ'ব গাইছ তো গাইছ এতিয়া আমি দক্ষিণপাট সত্ৰত ফুৰিলোঁ মানে অলপমান মানে সোমালোঁ আৰু এতিয়া গৈছোঁ আমি চামগুৰি সত্ৰলৈ আৰু বিশেষ কি ক'ম গাইছ মানে প্ৰথমবাৰ আহিছোঁ মাজুলীত ফুৰি আছোঁ বিন্দাছ আপোনালোকক দেখাই আছোঁ মই কি কৰিছোঁ আৰু ব'লক এতিয়া আমি চামগুৰি সত্ৰত গৈ আপোনালোকক লগ পাইছোঁগৈ আজি কেইখন সত্ৰ দেখাব পাৰোঁ নাজানো কিন্তু গাইছ দেই কিন্তু ভিডিঅ' বনাইছোঁ আৰু মুঠতে দেখাম আপোনালোকক ভালকৈ আৰু গাইছ তামাম বস্তু এটা দেখিছোঁ হেল্ল' বাই গাইছ এতিয়া আমি আহি পালোহি চামগুৰি সত্ৰ চাওক এইফালে এখন চাইনবোৰ্ড এতিয়া সেইফালে যাব লাগিব ন সেইফালে যাব লাগিব আৰু আমি এতিয়া য'ত আছোঁ ন সেইখন জেগাখনৰ নাম হৈছে ৰাওণাপাৰা চাৰিআলি আৰু এইখন আপোনালোকে দেখিছে চামগুৰি সত্ৰ লিখা আছে আৰু এইফালে আমি সোমাই যাব লাগিব চামগুৰি সত্ৰ এতিয়া মই চলাইছোঁ স্কুটি এতিয়া ব'লক তো গাইছ আমি এতিয়া পাই গ'লোহি চামগুৰি সত্ৰ আৰু এইফালে এখন আছে মেইন গেটখন সিহঁতি অনুপম ফেনত সোমাই গ'ল আৰু আকাশ সোমাই গৈছে এতিয়া আপোনালোকক গৈ ভিতৰত দেখাই আছোঁগৈ ইয়াত মানে মুখা বনাই মুখা তো গাইছ মই ভিতৰত সোমাই আহিলোঁ আৰু এখেত আছে মোৰ লগত মুখা শিল্পী জ্যেষ্ঠ ধীৰেণ গোস্বামী তো আপুনি এইখন কি ক'ব হয় আমাৰ হ'ল এয়া চামগুৰি সত্ৰ বুলি কয় আমাৰ এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দত ৰজা চক্ৰধৰ সিংহৰ দিনত প্ৰতিষ্ঠাখন সত্ৰ আৰু তেতিয়াৰ প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি এটা সেই চক্ৰপাণি এটাৰ ওচৰত ৰজা চক্ৰধৰ সিংহৰ শৰণ লৈ সেই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিলে এজোপা বৃহতাকাৰ চাম গছ আছিলে সেই চাম গছজোপাৰ তলতে সত্ৰখনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প গুৰুজনে 500 বছৰ আগতে বৰদোৱা থানত চিহ্নযাত্ৰা ভাওনা যোগেদি মুখাশিল্পটো তৈয়াৰ কৰিছিলে আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে আৰু 2003 চনত এই মুখাশিল্পটো ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে মোৰ পিতৃ কুশকান্তদেৱ গোস্বামী সংগীত নাটক একাডেমী বঁটা 13 চনত পালে কনক বৰুৱা শিল্পী বঁটা তেতিয়াই এই মুখাশিল্প যেতিয়া এই পুৰস্কাৰ লাভ কৰিলে তেতিয়া বিশ্বৰ লোক আহিবলৈ মাজুলী মুখাশিল্প চাবলৈ তেখেত হৈছে চামগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰী কুশকান্তদেৱ গোস্বামী আৰু এইবিলাক চাওক মুখা এইবিলাক গণেশ আৰু যে ভাওনা যে দেখে আপোনালোকে এইবিলাক চাওক এখেতলোক কোন হয় আৰু গাইছ ইয়াতে সি বিশেষ বস্তু এটা দেখিলোঁ চাওক এইটো কিহৰ হয় এইটো মেটেকা বনাইছে মেটেকা চেন লাগি আছে এই বিক্ৰী কৰিব পাৰি নহয় পাৰি ন এইবোৰ এই কিমান টকা দাম এইবিলাক 150 টকা এইবিলাক 150 টকা বোলে
মেটেকা 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 আৰু কিবা বেগ আছে চাগে পৰা দে মজা ইয়াত টুপি আছে ৱাই কেনে লাগিছে গাইছ কমেণ্ট কৰি জনাব দেই আৰু টুপি আছে কেনে লাগিছে মজা লাগিছে ৱাই 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 এইবিলাক কি হয় এইবোৰ নেকি মেটেকা মেটেকা অঁ সেইবিলাক কি হয় এইবিলাক কি হয় এইবিলাক লকেট চাবি আৰু গাইছ এতিয়া চামগুৰি সত্ৰ চালোঁ এইবিলাক আৰু এতিয়া আমি গৈছোঁ আউনীআটী সত্ৰ চাবলৈ তো ব'লক আপোনালোকে ভিডিঅ'টো চাই থাকক অকণমানো স্কিপ নকৰিব আৰু বহুত দেখাবলৈ আছে আপোনালোকক তো গাইছ এয়া মই আহি পাই গ'লোহি আউনীআটী সত্ৰ এখন মেইন গেটখন এতিয়া ভিতৰত সোমাই যাওঁ মানে চেণ্টাৰ খুলি দিলোঁ এইফালে এইবিলাক খোৱা পানী বা ব্যৱস্থা আছে এইফালে আৰু দুফালে দুটা পুখুৰী আছে তো গাইছ এতিয়া আমি পাই গ'লোহি এখনত আৰু 4 সত্ৰ বুলি আছে মানে 4খন সত্ৰ আমি এতিয়া আহিছোঁ আউনীআটী সত্ৰ ইয়াৰ আগত চালোঁ চামগুৰি সত্ৰ আৰু তাৰ আগত চাইছিলোঁ দক্ষিণপাট সত্ৰৰ পৰিৱেশ অনুপম ৰাস যে পাতে যে ৰাস ক'ত পাতে তোমাৰ ইয়াত মানে ভাওনা সমাৰোহৰ বাবে বিখ্যাত বুলি জনা যায় মানে ভাওনা সমাৰোহ মাজুলীৰ যি ভাওনা সমাৰোহ মানে প্ৰায় 1 মাহমান হয় নেকি সেই 1 মাহৰ 1 মহীয়া যি ভাওনা সমাৰোহ সেই ভাওনা সমাৰোহ এই আউনীআটী সত্ৰতে মানে হয় মানে প্ৰতি বছৰে মাঘ মাহত পাতে তো আৰু এইখন সত্ৰ মানে মাজুলীৰ 4 সত্ৰৰ বাবে বিখ্যাত আৰু এইখন সত্ৰত চবতকৈ ডাঙৰ সত্ৰ বুলি মাজুলীত মানে জনা যায় আৰু আচলতে মাজুলীতে নহয় এইখন অসমৰ ভিতৰতে চবচে ডাঙৰ সত্ৰ বুলি মানে মানুহৰ মুখত আমি শুনিবলৈ পাইছোঁ আউনীআটী সত্ৰ আৰু এইফালে দেখিবলৈ পাইছে আপোনালোকে এইটো এটা মিউজিয়াম গাইছ মই এতিয়া আউনীআটী সত্ৰৰ ভিতৰৰ ভাগত সোমাই আহিছোঁ আৰু এয়া হৈছে গৰুণ্ড পক্ষীৰ মূৰ্তি মানে মই ইমান বিশেষ নাজানো দে গাইছ মানে গৰুণ্ড পক্ষীৰ মূৰ্তি বুলি জানো মানে তো সেইখিনি আছিলে আৰু গাইছ এতিয়া মই দেখাম আপোনালোকক ইয়াতে থকা বিখ্যাত তুলসী খুঁটা মানে বহুত ডাঙৰ খুঁটা মানে সেইবোৰ দেখাই আছোঁ গাইছ এইডোখৰত আছে এইটোৱে বিখ্যাত তুলসী খুঁটা ইমান ডাঙৰ হ'ব পাৰে এই তুলসী খুঁটাটো ভাবি চাওক মানে তুলসী গছজোপা কিমান ডাঙৰ আছিলে এইটো জাষ্ট এটা খুঁটা মানে গছজোপা এটা অংশ কিমান ডাঙৰ আছিলে আপোনালোকে নিজে ভাবি চাওক মাজুলীত যে এনেকুৱা বস্তু আছে মানে মই নিজে গম নাপাওঁ তুলসী খুঁটা আছে তো গাইছ এতিয়া আমি আউনীআটী সত্ৰৰ পৰা আহি পিনি এতিয়া সোমালোঁ এখন কেৰেলা গাঁও এখন মানে হয়নে ৰিজৰ্টে চাওক এইফালে চাংঘৰ আছে এইফালে এইবিলাক মানে ৰুম মানে ৰেণ্টত পায় মানে ন ভালে পায় মানে এনেকৈ থাকিব ৰাতি আৰু খোৱা বোৱা দিয়ে বোলে এওঁলোকে আৰু চাওক কিমান ধুনীয়া পৰিৱেশ এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক এটা কৰি দিব আৰু আপোনালোকে ক'ৰ পৰা চাইছে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ সকলো কৰি দিব তো আজিলৈ বাই বাই